Hello everyone, welcome to another vlog. Puspanjali Bora. মই পুষ্পাঞ্জলি বৰা আপোনালোক সকলোকে মোৰ চেনেল পুষ্পাঞ্জলি বৰালৈ স্বাগতম জনাইছো গতিকে আপোনালোকক এটা কথা জনাও যে মানে মই আৰু মোৰ হাজবেণ্ড আমি দুজনে বাহিৰত ফুৰিব গৈ আছে গতিকে মই অলমোষ্ট ৰেডি হৈছো গতিকে লগত কি নিছো তাৰে এটা ভিডিঅ' বনাবলৈ ভাবিছো গতিকে আপোনালোককো দেখাও লগত কি নিছো গতিকে এতিয়া লাইক প্ৰায় পেকিং খতম হৈছে এটো হৈছে মোৰ বেগ আৰু লগতে হাজবেণ্ডৰ ট্ৰলি বেলেগ আছে মই মোৰ ট্ৰলিটোকে দেখাও আপোনালোকক গতিকে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো বলক গতিকে মই এতিয়া মোৰ ট্ৰলিটো দেখাও এটো হৈছে মোৰ ট্ৰলিটো গতিকে পেকিং হৈ গ'ল আৰু আমি যেহেতু ফ্লাইটত যাম আৰু আমি কলে গৈ আছো আপোনালোকে থাম্বনেইলত থাকে দেখিবলৈ পাইছে আৰু লগতে গম পাই থাকিব গতিকে ট্ৰলিটো একদম মোৰ ট্ৰলিটো গতিকে ফাৰ্ষ্টতে আপোনালোকক দেখাওঁ এইটো এটা স্কাৰ্ট লৈছোঁ পিন্ধিবলৈ বিচ ৱেৰ টাইপৰ কি কেনেকৈ মিলাব পাৰোঁ এইটো নাজানো গতিকে এইটো স্কাৰ্ট হয় গতিকে মই স্কাৰ্টটো লৈছোঁ তাৰপিছতে most important sandal এইটো লৈছোঁ হোৱাইট কালাৰ আৰু লগতে আৰু এইটো লৈছোঁ গতিকে চেণ্ডেল মই দুযোৰে লৈছোঁ আৰু যিহেতু ফ্লাইটত মই ফাৰ্ষ্ট টাইম ট্ৰেভেল কৰিব গৈ আছোঁ গতিকে নাজানো কিমান কি এলাউ হয় কিন্তু এনেই 15 kg বুলি দেখালে তাৰপিছতে এটা সৰু টপ লৈছোঁ এইটো মিনি টপ এটা এইটো কিহৰ লগত পিন্ধো এইটো গম পাম তাৰপিছতে চুইমিং পুলৰ বাবে এনেকৈ এটা শ্বৰ্টছ লৈছোঁ এইটো বাৰু একেবাৰে বহুত আগৰ পৰা লৈ থোৱা আছিলে যাতে গ'লে যাতে মানে মিনি বুলি পানী বা পিন্ধিলে বুলি পানী আৰু এইটো এটা এনেকুৱা লং ফ্ৰক এনেকৈ আছে লং ফ্ৰক যদি কিবা ছাৰপ্ৰাইজৰ কিবা থাকে তেতিয়া তাতে পিন্ধিম বুলি লৈছোঁ বিচৰ ছাইডত চাওঁ কিমানখিনি কি পিন্ধিব পাৰি তাৰপিছতে মোৰ হেৰি চলি আছে প্ৰেগনেঞ্চি চলি আছে 5 months গতিকে সেইটো কাৰণেও মানে অকণ কমফৰ্টেবল মানে ড্ৰেছবিলাক ল'ব লগা হ'ল আৰু তাৰপিছত এইটো এটা নতুন হয় এইটো এটা লৈছোঁ 3/4 জিন্স গতিকে মই ফটাফট তাৰপিছতে এইটো ইয়াতে এযোৰ চাদৰ মেখেলা লৈছোঁ চাদৰ মেখেলা চাওঁ কেনেকৈ দিব পৰা যায় তাৰপিছতে নেক্সট আছে এইটো এটা ড্ৰেছ মিন্ট্ৰাৰ পৰা লোৱা এইকেইদিনততো নহ'ব কিন্তু পিছলৈ মই মানে হেৰিটো খতম হোৱাৰ পিছত ভেকেশ্যনটো খতম হোৱাৰ পিছত আপোনালোকক মই যদি ড্ৰেছৰ যদি ডেছক্ৰিপশ্যন লাগে সেইটো এনেকৈ আছিলে ড্ৰেছ এটা এই ড্ৰেছ এটা লৈছোঁ এইটো দীঘল হয় এইটো মিন্ট্ৰাৰ পৰা লৈছিলোঁ তাৰপিছতে নেক্সট এইটো এটা য়েল্ল' ফ্ৰক এটা লৈছোঁ এইটো বিশালৰ আছিলে নেকি বিশালৰ হ'ব লাগে এইটো অকণ পুৰণা হয় তাৰপিছতে নেক্সট আকৌ এটা এনেকুৱা ফ্ৰক এটা লৈছোঁ ফ্ৰক এটা লৈছোঁ তাৰপিছতে এনেকুৱা ফিটিং টপ এটা লৈছোঁ এইবিলাকৰ নামবিলাক মই একদম নাজানো কি হয় বাট লৈছোঁ আৰু ক'ত কেনেকৈ পিন্ধিব পাৰোঁ তাৰপিছতে এইটো এটা টপ লৈছোঁ আপোনালোকক মই ভালকৈ ভিডিঅ'ত দেখাব পৰা নাই মানে মই ফাৰ্ষ্ট টাইম এনেকুৱা ভিডিঅ' কৰি আছোঁ যে আপোনালোকে প্লিজ মাইণ্ড নকৰিব আৰু যেনেকৈ পাৰিছোঁ দেখাইছোঁ আপোনালোকক গতিকে এইটো এটা
তাৰপিছতে আৰু নেক্সট আছে এনেই হেৰি ৰুমত পিন্ধা ছেট হয় আৰু তেনেকুৱা এইটো বাহিৰৰ চাইডৰ পৰা দেখাই দিছিলোঁ মোৰ ভিডিঅ'ত চাগে আপোনালোকে দেখিছে যদি আগৰ ভিউৱাৰ্ছ হয় পুৰণা ভিউৱাৰ্ছ হ'লে দেখিছে এইটো কালাৰহে এটা আছে গতিকে এইটো এটাই ছেট লৈছোঁ ইমানখিনিয়ে লৈছোঁ মই আৰু বস্তু নাই লোৱা ইমানখিনি লৈছোঁ আৰু লগতে মই হেণ্ডবেগত কি লৈছোঁ সেইটো দেখাই আছোঁ আপোনালোকক গতিকে ট্ৰলিত কি ল'লোঁ সেইটো আপোনালোকে দেখিছে গতিকে মই এনেকৈ হেণ্ডবেগৰ কাৰণে এনেকুৱা এটা বেগ এটা লৈছোঁ অলমষ্ট ফুল হৈ গৈছে আৰু এইটো গতিকে ইয়াতে আছে এনেকৈ এই যে চাদৰ মেখেলাযোৰ লৈছোঁ তাৰ লগত পিন্ধিবলৈ এনেকৈ কেঁচা সোণৰ গহনাৰ ছেট এটা লৈছোঁ তাৰপিছতে এইটো মোৰ মেডিচিন আছে আৰু লগতে খেজুৰ এনেকৈ মানে যাওঁতে খাবৰ বাবে ৰাস্তাত আৰু লগতে আৰু এপল চেপলো লৈছোঁ মই কাৰণ মই খাই থাকিব লাগিব টাইমে টাইমে গতিকে তাৰপিছতে এইটো এনেকৈ সৰুকৈ পাৰ্চ এটা লৈছোঁ এই পাৰ্চটোত মানে সৰিয়হ গুটি আৰু লগতে এখন চুৰি এইকেইটাই লৈছোঁ আৰু লগতে এনেকৈ চাবি আছে আৰু ৰুমত ইমানেই আছে এই পাৰ্চটো জাষ্ট সৰিয়হ গুটি আৰু হেৰিৰ কাৰণে মানে নজৰ উতাৰা টাইপ হ'ব তাৰপিছতে আৰু আছে এইটো ছানগ্লাছ টেগটোৱে আঁতৰাব লাগিব আঁতৰা হ'লে তাৰপিছতে আৰু লৈছোঁ অলপ এনেকৈ জুৱেলাৰী পিচ কেইটামান তাৰপিছতে আৰু নাই তেনেকুৱা একো ব্ৰাছ তেনেকৈ আছে তাৰপিছতে এইটো মষ্ট ইম্পৰ্টেণ্ট আফটাৰ মেৰেজ হেণ্ডবেগ তাৰপিছতে ইমানখিনি বস্তু আৰু লগতে এটা ফাইল আছে ফাইলটো আৰু লগতে এইটো এটা ফাইল লৈছোঁ ফাইলত এইটো মেডিকেল ৰিপৰ্ট চিপৰ্ট আছে কিবা ইমাৰ্জেঞ্চি হ'লে দৰকাৰ হ'ব পাৰে বুলি এইটো আছে তাৰপিছতে আৰু এইবিলাকেই আৰু কোৰ্ট মেৰেজৰ চাৰ্টিফিকেট তেনেকৈ আৰু ফ্লাইটৰ টিকেট চিকেট তেনেকৈ আছে এইবিলাকে আছে গতিকে ইমানখিনিয়ে আছিলে বস্তু গতিকে মই ভালকৈ দেখাব পাৰিছোঁনে নাই নাজানো কিন্তু দেখুৱাইছোঁ আৰু আপোনালোকক যিহেতু আপোনালোকেও ইমান ছাপোৰ্ট দিছে মৰম দিছে গতিকে মোৰ চেনেলটো গ্ৰ' কৰাত আপোনালোকে সহায় কৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আৰু লগতে ফ্লাইটত মই ফাৰ্ষ্ট টাইম গৈ আছোঁ ট্ৰেভেল কৰিবলৈ যদি কিবা টিপছ দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব মই পঢ়িম আৰু লগতে ট্ৰেভেলটো চব ভালে ভালে হৈ যায় যাতে আৰু ঠিক আছে তেতিয়াহ'লে আজিলৈ ইমানেই ভিডিঅ'টো বাই বাই টেক কেয়াৰ এণ্ড লাষ্টলি লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব